নমস্কাৰ বিজনেছ লাইন এডমিশ্যনত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। তো দেখাই পাই আছে ইয়াত পিয়ৰ লোকেল কুকুৰা চৰাই মানে ব্ৰুডিং কৰা হৈছে। তো ইয়াত আছে 200 পিচ আৰু ইয়াত আমি তুগুৰি দিয়া নাই। তুগুৰি দিলে কি হয়, তুগুৰি দিলে মানে CRDৰ প্ৰব্লেমটো বেছি হয়, মানে বেক্টেৰিয়া পৰি যায়, নানা ধৰণৰ মানে ভাইৰাছ লাগি যায়। তো আপোনালোকেও যদি ব্ৰুডিং কৰে যদি পাৰে কাঠৰ গুড়ি দিব। এইবিলাক চব কাঠৰ গুড়ি দি ওপৰত দিছোঁ নিউজ পেপাৰ আৰু 10 মিনিটমান পিছত ইয়াক আমি পানী দিম। পানী দি চাৰিওফালে মানে দানাবিলাক ছটিয়াই দিম। বাচন আছে কিন্তু প্ৰথমতে বাচনত আমি নিদিওঁ, আগত ইয়াক দিম আমি বৰ্তমান গুড় পানী। যিটো ইলেক্ট্ৰিক পাউডাৰটো দিলে হৈ যায়, সেইটো বৰ্তমান অনা নাই। আমি গুড় পানী দি দিম আৰু গুড় পানী 10 মিনিটমান দিয়াৰ পিছত আমি দানা দিম ইয়াক। তো চাওক তো দানা খাবলৈ কিমান চেষ্টা কৰি আছে, দানা বিচাৰি আছে। আৰু ইয়াত ওপৰৰ পৰা চাওক, এইটো ব্ৰুডিংটো সদায় ব্ৰুডাৰটো ৰাউণ্ডকৈ বনাব লাগে। চাৰিকোণীয়া হ'লে কি হয়, পোৱালিকেইটা এটা জেগাত থোপ খাব। যদি ঠাণ্ডা লাগি যায় পোৱালিকেইটা এটা জেগাত থোপ খাব। থোপ খালে কি হয়, এই 200 পোৱালি এটা জেগাত থোপ খালে তলত যিখিনি পোৱালি থাকিব সেই পোৱালিখিনি ডেড হৈ যাব। 10 মিনিটৰ ভিতৰত পোৱালিখিনি মৰি যাব। সেইকাৰণে সদায় ৰাউণ্ডকৈ বনাব লাগে। ৰাউণ্ডকৈ বনালে কি হয়, এতিয়া সিহঁতৰ যদি ঠাণ্ডা লাগে যিকোনো এটা কণা বিচাৰি ফুৰিব, বোলে কণা ক'ত আছে, কিন্তু কণাটো নাপাব, চাৰিওফালে পোৱালিখিনি ঘূৰি থাকিব। তেতিয়া পোৱালিৰ মৰ্টেলিটি বহুত কম হয়। আপোনালোকে যদি ব্ৰুডিং কৰে এনেকুৱা ৰাউণ্ডকৈ বনাব। এনেকুৱা ৰাউণ্ডকৈ বনাই তাৰপিছতে পোৱালিখিনি ৰাখিব। আৰু যিহেতু বৰ্তমান গৰম বহুত, আমি দিনত লাইট দিয়া নাই, লাইটটো ওপৰত দিছোঁ। চাওক 100 ৱাটৰ লাইট এটা দিলে হৈ যাব। আৰু লাইটটো ৰাতিহে দিম, দিনত নিদিওঁ বৰ্তমান। আৰু ঠাণ্ডাৰ দিনত হ'লে কি হ'ব, ইয়াত 200 ৱাটৰ লাইট দিব লাগিব, নহ'লে 100 ৱাটৰ দুটা দিব লাগিব। দুটা দিওঁ মানে ইয়াত মাজেদি 50% জেগা ইয়াত ঢাকি দিব লাগিব ঠাণ্ডাৰ দিনত। আৰু গৰমৰ দিনত খোলা ৰাখিলেও টেনশ্যন নাই, কিন্তু ৰাতি লাইটটো আৰু দিব লাগিব। তো যদি ফাৰ্মৰ বিষয়ে আৰু অধিক জানিব বিচাৰে ভিডিঅ'ত লাইক এটা কৰি ৰাখিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।